নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আৰু মই আজি উপস্থিত আছোঁ বৰ্তমান সময়ৰ আটাইতকৈ চৰ্চিত ঠাই গ্ৰাছলেণ্ডত। বন্ধুসকল, ইয়াৰে এটা আগৰ ভিডিঅ'ত মই আপোনালোকক সুধিছিলোঁ যে যদি মই গ্ৰাছলেণ্ডৰ ওপৰত ভিডিঅ' বনাব লাগে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি পেলাই জনাওক। ইতিমধ্যে আপোনালোকৰ বিভিন্নজনে কমেণ্ট কৰি পেলাই জনাইছে যে মই গ্ৰাছলেণ্ডৰ ওপৰত ভিডিঅ' বনাব লাগে, আৰু সেয়েহে আপোনালোকৰ আদেশত মই আজি উপস্থিত হৈছোঁ সেই গ্ৰাছলেণ্ডত। বন্ধুসকল, বলক পলম নকৰি আমি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু বন্ধুসকল, এতিয়া আমি ধুনীয়াকৈ ওলাই দিলোঁ, ভাত পানী খাই পেলাই ওলাই দিছোঁ, ধুনীয়াকৈ গ্ৰাছলেণ্ডলৈকে গৈ আছোঁ। আৰু এয়া শুকলেই পালোঁ আমি। বহুত বেছি এক্সাইটমেণ্ট হৈ আছোঁ, কাৰণ গ্ৰাছলেণ্ডৰ কথা বৰ্ডমুখত শুনি আছিলোঁ আৰু আজি নিজে দেখা পাম। এয়া চাওক, গ্ৰাছলেণ্ডৰ ফালে আমি এতিয়া প্ৰৱেশ কৰিছোঁ, গৈ আছোঁ। ৰাস্তাটো বৰ বেছি ভাল নহয়, আপোনালোকে আহিলে বেলেগ ৰাস্তাই দি আহিব। এইটো এটা শ্বৰ্টকাট হয়, বেলেগ ভাল ৰাস্তা থকা বুলি ইয়াৰ মানুহে কৈছে। আৰু এয়া চাওক গ্ৰাছলেণ্ড, ৱাও ইমান বেছি ধুনীয়া, সঁচাকৈ সেউজীয়া। গ্ৰীণলেণ্ড কয় আৰু কিছুমানে গ্ৰাছলেণ্ড বুলিও কয়, বহুত বেছি ধুনীয়া হয়। এয়া মোক আপোনালোকে দেখিছে গ্ৰাছলেণ্ড বহুত ধুনীয়া হয়, বহুখন পাহাৰ আৰু সেইফালে আছে বগামাটি। আপোনালোকে আগৰ ভিডিঅ'টোত দেখিছে বগামাটি, মই আপোনালোকক ধুনীয়াকৈ দেখাইছোঁ। আৰু মই আজি উপস্থিত আছোঁ গ্ৰাছলেণ্ডত, আৰু আপোনালোকে দেখিছে ধুনীয়াকৈ এইবিলাকে হৈছে গ্ৰাছলেণ্ড, ধুনীয়া সেউজীয়া পৰিৱেশ, আৰু সেইখন হৈছে পাহাৰ। আৰু চাওক, মই আপোনালোকক ধুনীয়াকৈ দেখাই আছোঁ গ্ৰাছলেণ্ডৰ সৌন্দৰ্য। ৱাও, কিমান বেছি ধুনীয়া হয়, সঁচাকৈ বহুত বেছি মনোমোহা হয়। সেউজীয়া ৰংটো দেখিলে কিবা মনটো বহুত বেছি ভাল লাগি যায়। আৰু তাতে চাওক দূৰণিত ইমান ধুনীয়া পাহাৰ আৰু এইবিলাক সেউজীয়া। সঁচাকৈ গ্ৰাছলেণ্ড মানে গ্ৰাছলেণ্ডে হয়, গ্ৰীণলেণ্ডে হয়। মানে সেউজীয়া আৰু নৈখনৰ বাহিৰে একো দেখিবলৈ নাপায় আপুনি। আৰু বন্ধুসকল, মোৰ লগত আছে এয়া দিনেশ, এয়া নিপন আৰু এয়া জয়ন্ত। আমি আহিছোঁ, আৰু দুজনমান আহিছে, সিহঁতে আছে, সিহঁতকো দেখুৱাম। আৰু ইহঁতে অলৰেডি গা ধুবৰ কাৰণে ৰেডি হৈছে, এতিয়া ইহঁত নামি যাব। এনেকৈ দেখিলে মোৰো গা ধুবলৈ মন যায়, কিন্তু মই নদীত নামি নাযাওঁ, মানে সেইটো কাৰণতে মই পাৰতে থাকি দিলোঁ। বন্ধুসকল, এটা বহুত ডাঙৰ ঘটনা ঘটিলে। সিহঁতে চাইকেলকেইখন ইয়াতে থৈ পেলাই নদীত গা ধুবলৈ নামি গ'ল, আৰু সেই সময়তে দুজনী ছোৱালী আহি থোৱা ঠাইৰ পৰা চাইকেল দুখন লৈ গৈছে। আৰু ওচৰৰ দাদা এজনে সুধিছিলে যে চাইকেলকেইখন ক'লৈ কিনে, আৰু তেতিয়া তেওঁলোকে ক'লে যে আমি চাইকেলকেইখন লৈ যাবলৈ দিছোঁ, কিন্তু আমিতো কোনো ধৰণৰ চাইকেল নিবলৈ দিয়া নাই, আৰু আমাক তেওঁলোকে সোধাও নাই। কিন্তু হৈছে কি, আমাৰ লগৰ এজন দীপক দৌৰি গৈ পেলাই সেদি গৈছে ছোৱালী দুজনীৰ ওচৰলৈ। এতিয়া সি ঘূৰি আহক, তাৰপিছত জানিম কি হৈছে আচলতে ঘটনাটো কি। আৰু এয়া দিনেশ গা চা ধুই পেলাই ধুনীয়াকৈ উঠি আহিছে। কেনেকুৱা অনুভৱ মানে কি, ইয়াতে আহিলে আপোনালোকৰ নিজৰ প্ৰপাৰ্টিখিনি অলপ নজৰত ৰাখিব, অন্যথা হেৰুৱাব পাৰে। আমাৰ ক্ষেত্ৰত এনেকুৱা হৈছে। আহি পেলাই কেনেকুৱা লাগে? খুবেই ধুনীয়া, গোটেইখিনি সৌন্দৰ্য মনোমোহা, আৰু নদীত গা ধুই তাতকৈ আমেজিং আৰু একোৱেই নাই। বহুত সুন্দৰ, খুব ধুনীয়া লাগিছে, বহুত ভাল লাগিলে। কিন্তু চবৰে মুখত এটাই কথা, আপোনালোকৰ প্ৰপাৰ্টিবিলাক ছেভ কৰি ৰাখিব, নহ'লে কিন্তু বিপদত পৰিব। আৰু এয়া চাওক, ছোৱালী দুজনীয়ে লৈ যোৱা চাইকেল দুখন আমাৰ দীপকে এখন ঠেলি আনিছে আৰু এখন কান্ধত লৈ আহিছে। আমি সকলোবোৰ জানিম, সি গৈ পেলাই ছোৱালীকেইজনী চাইকেলকেইখন ক'লৈকে নিছিলে, কি বুলি কৈ নিছিলে, গোটেইবিলাক জানি ল'ম, তাৰ মুখৰ পৰাই জানিম আমি। দাদা এজনে ক'লে যে তোমালোকক সুধি নিয়া বুলি কৈছে, বাট আমাক কোনেও সুধি পেলাই চাইকেল লৈ যোৱা নাই। তাৰপিছত ই খেদি গৈ পেলাই তাৰপিছত কি হ'ল? ছোৱালীজনী এক ৰাউণ্ড দিম বুলি কৈ কিনে বেলেগক সুধি নিয়া বুলি কৈছে। মইতো একো গমেই পোৱা নাই ন। আৰু মোৰ চাইকেল হয়, বেলেগক সুধি নিলে কিয় নিব, নিলে চোৰে আনিব, মানে কি তেনেকুৱা আৰু। বন্ধুসকল, আপোনালোকে কেছটো নিশ্চয় বুজি পাইছে। চ' মই আপোনালোকক ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে যদি গ্ৰাছলেণ্ড বা এনেকুৱা ঠাইলৈকে আহে, তেতিয়াহ'লে আপোনালোকৰ প্ৰপাৰ্টিবিলাক আপোনালোকে বহুত ভালকৈ ৰাখিব, কাৰণ কোনে কোন মুহূৰ্তত কি প্ৰপাৰ্টি লৈ যায়, হয়তো আজি আমাৰ চাইকেলকেইখন ঘূৰাই নাপালোহেঁতেন যদিহে সি হেদি নগ'লহেঁতেন। কিন্তু আমাৰ সি ষ্ট্ৰং আছে, বা আমাৰ লগত আৰু 4-5জন ল'ৰা আছে, চ' আমাৰ চাইকেলকেইখন আমি ঘূৰাই পালোঁ। যদিহে এনেকৈ আপোনালোকে আহে, মোবাইল চোবাইল আপোনালোকে পানীত নামি গ'লেও বা ভালকৈ ইয়াতে থাকিলেও আপোনালোকে গোটেইবিলাক প্ৰপাৰ্টি আপোনালোকে ভালকৈ ৰাখিব। এয়া হৈছে আমাৰ জয়ন্ত, চোৰ যোৱাত বুদ্ধি, বৰষুণ যোৱাত জাপি। ছোৱালী দুটা মানে চাইকেল লৈ গৈছিল। কাক সুধি পেলাই লৈ গৈছিলে? তেওঁ বোলে দি দিছে চাইকেলকেইখন, কি কেছ যদু? বন্ধুসকল, হেৰুৱা চাইকেল ঘূৰাই পালোঁ। এতিয়া আৰু কোনো কথা নাই, কোনো প্ৰব্লেম নাই। মনটো অলপ বেয়া লাগি আছিলে যে চাইকেলকেইখন পাম নে নাপাম, কিন্তু এতিয়া যেতিয়া চাইকেল পালোঁ আৰু কোনো প্ৰব্লেম নাই। এতিয়া মাত্ৰ গ্ৰাছলেণ্ডৰ সৌন্দৰ্য উপভোগ কৰিব লাগে। আহক, কিমান ধুনীয়া, আপোনালোকেও আহক, এবাৰ মাত্ৰ আহক ইয়ালৈ, তাৰপিছত চাব কেনেকুৱা লাগে।
আৰু আপোনালোকৰ যদি ভাল লাগে তেতিয়াহ'লে গ্ৰাছলেণ্ডলৈকে আপোনালোকে নিশ্চয় আহিব। মাত্ৰ মই আকৌ কৈছোঁ আপোনালোকৰ প্ৰপাৰ্টিবিলাক ছেভ কৰি ৰাখিব যাতে একো বিপদত নপৰে আপোনালোকে। চ' আপোনালোকে আহিব, বহুত ভাল লাগে, বহুত মনোমোহা সৌন্দৰ্য হয়, সেউজীয়াৰে ভৰপূৰ হয় এইখন গ্ৰাছলেণ্ড। বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানতে সামৰণি পেলাইছোঁ। যদিহে আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি মোৰ ঘণ্টা বটনটো বজাই দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।